ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰো বৰ্তমান ভালেই। আজি বহুত দিনৰ মূৰত ভিডিঅ' দিব ওলাইছোঁ। 4-5 মাহেই হ'ব হ'ল ভিডিঅ' দিয়া নাই। দিম বুলি ভাবি থাকিলোঁ, বনাম বুলি ভাবিলোঁ, দিবলৈ সাহসেই নহয়, গা বেয়া হৈ আছে মোৰ। আৰু আপোনালোকে থাম্বনেইলত গম পাইছে, মই অলপকৈ দেখাইছিলোঁ। মানে এটা ভাল খবৰ আছে মোৰ ভাগৰ, সেইবাবে মই ভিডিঅ' দিব পৰা নাছিলোঁ। গা বেয়া হৈ থাকে বাবে বিশেষকৈ মনো নাযায়। এতিয়া বৰ্তমান সুস্থ, মই ভালে আছোঁ। এতিয়াৰ পৰা ভিডিঅ' মই কণ্টিনিউ দি যাম আৰু আপোনালোকে আগৰ দৰে ভিডিঅ'বোৰ চাব আৰু মৰম দিব সকলোৱে। আৰু এটা কথা, মোক প্ৰায় লগৰবোৰে আৰু ওচৰ চুবুৰীয়া সকলো প্ৰায়ভাগে কৈ থাকে ভিডিঅ' নিদিয়াৰ কাৰণে, ভিডিঅ' কিমান বনাবলৈ মোক কৈছে, কিন্তু মোৰ উপায় নাই, ভিডিঅ' দিবলৈ মনেই নাযায়, বনাবই মন নাযায়। ভিডিঅ' বনাব গাটো ঠিকে থাকিলে একো নাই, গা ভাল নালাগে, মনো ভাল নালাগে। বিশেষকৈ এনেকুৱা অৱস্থাত মানুহৰ মানে গা চাবোৰ ভাল লাগি নাথাকে। আৰু মনটো সাহস কৰিলেও মানে বনাম বুলি ভাবিলেও আৰু বনাব মন নাযায়, আজি নবনাওঁ দে। কিন্তু এতিয়া মই ভালেই আছোঁ। মোৰ 5 month কমপ্লিট হৈ 6 monthত সোমাইছে। আশা কৰোঁ আপোনালোকে মোক আশীৰ্বাদ দিব, এই দিনকেইটা ভালে ভালে যায়, মই সুস্থ হৈ থাকোঁ। আপোনালোকে আশীৰ্বাদ কৰিব ভালে ভালে থাকিবলৈ। আৰু এতিয়াতো মই চেকআপত আহিছিলোঁ। চেকআপত আহি এমাহেই হ'ল মাৰ ঘৰত থকা, যাবই হ'ল। আকৌ নেক্সট চেকআপ কৰিবলৈ যাম। যোৱাৰ পিছত ডাক্তৰে কি কয় শুনি ল'ম, তাৰপৰা আৰু ঘৰত যাব লাগিব। মই দেখাই আছোঁ শিৱসাগৰ আদিত্য বন্দনা গুপ্তা শৰ্মা বাইদেউক দেখাই আছোঁ, তেওঁৰ তাত ট্ৰিটমেণ্ট লৈ আছোঁ। এয়া মই কমলা খাই আছোঁ। বহুত দিন কেমেৰাৰ সন্মুখত কথা নকৈ, কথা ক'ব নজনা নিচিনাই হৈ গৈছোঁ। লাহে লাহে ঠিক হৈ যাব, একো নাই বাৰু। মা ঘৰৰ বাহিৰৰ পৰিৱেশটো দেখাইছোঁ, কি সুন্দৰ পৰিৱেশ, খুব ৰ'দ দি আছে। গৰম দিন সোমালেহি, একদম অসহ্য আৰু, হয়নে বাৰু? এইটো চাইডে আমাৰ ৰাস্তাটো আছে, কিন্তু এইটো চাইডে আছে, ৰ'দৰ বাবে ধৰিব পৰা নাই। এইটো চাইডে যায়। এইফালে পুখুৰীত মাছ ধৰি আছে আৰু মই আপোনালোকক দেখাম। এইফালে দেখিছেনে কিমান ডাঙৰ এটা ফেক্টৰী বনাই আছে? বাপৰে, কিহৰ ফেক্টৰী ময়ো গম পোৱা নাই, মাহঁতক সুধিলেহে মই গম পাম। মই ভালকৈ বেক কেমেৰাত দেখাই দিছোঁ, বেক কেমেৰাৰ পৰিৱেশটো দেখাইছোঁ। এইফালে পথাৰ, এইটো চাইডেও পথাৰ। এনেকুৱা পথাৰ, ঘৰৰ ওচৰত পথাৰ থাকিলে মোৰ খুবেই ভাল লাগে। অন্ততঃ 1 জানুৱাৰী খানাটো খাব পাৰি। এয়াই, এইজনী আমাৰ মিমিজনী দেখিছেনে? ভাত খাই উঠি, ৰাতিপুৱা ভাত খাই উঠি তাই সদায় একদম ইয়াৰ চোফাৰত শুই থাকিব। চোফাৰ শুবই, আৰু ৰাতি ভাত খাই উঠি চোফাৰত, ৰাতিপুৱা ভাত খাই উঠি চোফাৰত শুই থাকে, মস্তি মাৰি থাকে। মিমি, মিমি, হাই হাই কৈ দে। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। আপোনালোকে যদি চাই ভাল পাইছে, মোৰ ভিডিঅ'বোৰ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। তেতিয়াহে মই নেক্সট ভিডিঅ' বনাবলৈ আপোনালোকৰ পৰা যদি উৎসাহ মৰম পাওঁ, মোৰো ভাল লাগিব দিয়কচোন ভিডিঅ' বনাবলৈ। আৰু আপোনালোকে প্লিজ চেনেলটো মোক ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।